And finally, I would like to call upon Sri Charan Narzari, who is also ALRS. His rank is 47. Namaskar, Honorable Chief Minister of Assam and respected guest and my dear friends. More naam Charan Narzari, moi Kokrajhar district mani Ranipur village eta forest village ase. Ei forest village ot mor jonmo hoisile. Tate moi মোৰ প্ৰাইমাৰী স্কুলটো তাতে কৰিছিলোঁ মই যেতিয়া মানে প্ৰাইমাৰী স্কুলটো কৰিছিলোঁ এইটো সময়ত মানে আমাৰ গাঁৱৰ স্কুলটো নন প্ৰভিন্সিয়েলাইজ আছিলে এতিয়াও নন প্ৰভিন্সিয়েলাইজ আছে এইটো স্কুলত মই পঢ়ি পেলাই আহিছোঁ তাৰপিছত মই হাই স্কুলটো মানে জলাইশ্ৰী হাই স্কুলত পঢ়িছোঁ এই জলাইশ্ৰী হাই স্কুলো মানে নন প্ৰভিন্সিয়েলাইজ আছিলে যেতিয়া মই হাই স্কুল পঢ়িছিলোঁ তাতে মই মেট্ৰিক পাছটো 3rd ডিভিজনত হৈছোঁ 3rd ডিভিজন কৰি পেলাই মইতো হাইয়েষ্ট মাৰ্কছ পাইছিলোঁ মই 40% মাৰ্কছ পাইছিলোঁ মই হাইয়েষ্ট আমাৰ স্কুলত বড়ো মিডিয়াম তাৰপিছত মই কোকৰাঝাৰ গভৰ্ণমেণ্ট কলেজত সায়েন্সত এডমিশ্যন লৈছিলোঁ তাতে ফেইল হৈছোঁ মই সায়েন্স ষ্ট্ৰীমত তাৰপিছত মই আৰ্টছত এডমিশ্যন ল'লোঁ আৰ্টছত এডমিশ্যন লোৱাৰ পিছত মই মানে 2nd ডিভিজন পাইছোঁ 2nd ডিভিজন পোৱাৰ পিছত মই ইকনমিক্স অনাৰ্ছ লৈ পেলাই গ্ৰেজুৱেশ্যনটো কৰিলোঁ তাৰপিছত আকৌ মই গুৱাহাটী ইউনিভাৰ্চিটিত এডমিশ্যন লৈছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটি বেক থকাৰ কাৰণে তাতে মানে এডমিশ্যন মানে কমপ্লিট কৰা নাই মাষ্টাৰ ডিগ্ৰীটো পণ্ডিচেৰীত যাই পেলাই আকৌ মাষ্টাৰ ডিগ্ৰী কৰিছে তাতে মই মানে বহুত মানে ভাল লগৰ কেইটা লগ পাইছিলোঁ UPSC ৰিলেটেড চিভিল ছাৰ্ভিচ কি হয় মই আগতো একো গম পোৱা নাছিলোঁ এই চিভিল ছাৰ্ভিচ কি বস্তু তাতে যাই পেলাই মই উৰিষ্যাৰ পৰা মানে তামিলনাডু মানে অন্ধ্ৰপ্ৰদেশ এই জাগাৰ পৰা বহুত মানে লগৰ কেইটা লগ পাইছিলোঁ ইহঁতে মোক মানে চিভিল ছাৰ্ভিচৰ কাৰণে প্ৰিপেয়াৰ কৰিবৰ কাৰণে ইহঁতে ইনস্পাইৰেশ্যন কৰিছোঁ আমি যাম একেলগে যাম কিন্তু আমাৰ এটা প্ৰব্লেম আছিলে ফাইনেন্সিয়েল প্ৰব্লেম আমি গাঁৱত মানে মোৰ মা দেউতা মানে এগ্ৰিকালচাৰ কৰে দেউতা কোনেও জব নাই মানে গাঁৱত মই ফাৰ্ষ্ট জব পাব কোনেও মানে জব নকৰে আৰু আমাৰ গাঁৱত এনেকুৱা মানে বেকৱাৰ্ড আছে এতিয়াও আছে মানে তাৰপিছত মোৰ দাদা এজন আছে মোৰ অলপ বিজনেছ কৰে এই মানে অলপ মোক ফাইনেন্সিয়েলি ছাপৰ্ট কৰিছে দাদা মোক মানে ফাইনেন্সিয়েল ছাপৰ্ট কৰাৰ কাৰণে মই দিল্লীত মানে UPSC কোচিং কৰিবৰ কাৰণে 2014ত আহিছোঁ মই দিল্লীত 2014ত পৰা মই UPSC কাৰণে কোচিং মানে লৈ পেলাই পঢ়ি আছিলোঁ তাতে সেইটোৱে সময়ত মই বহুত ভাল মানে ফ্ৰেণ্ডছ লগ পাইছিলোঁ মোৰ মানে ইম্প্ৰুভমেণ্ট হৈ গৈছে মোৰ বড়ো মিডিয়াম আছিলে তাৰপিছত মানে ইংলিছত অলপ প্ৰব্লেম হৈ আছিলে এইটো মই মানে ইম্প্ৰুভ কৰিলোঁ লগৰ কেইটাৰ লগত মানে ডিছকাছ কৰি পেলাই পঢ়ি পেলাই 2014ত পৰা এতিয়াই মই 2026 ইয়াৰ্ছ মই চিভিল ছাৰ্ভিচ ষ্ট্ৰাগল কৰিছোঁ য'ত মানে APSC মই 3বাৰ মানে এটেম্প কৰিছোঁ 3বাৰো বাইবাৰ গৈছিলোঁ মই এইটো 3rd টাইমত মই এতিয়া মানে ALRSত ছিলেকশ্যন হৈছে আৰু এইটো মোৰ মানে লাইফত মানে বিগেষ্ট এটা মানে ছাকচেছ নিচিনা মই ভাবোঁ আৰু সেইটো কাৰণে মই APSCত মানে বহুত মানে থেংক ইউ আৰু আসাম গভৰ্ণমেণ্ট বা APSC মানে জেনুইন বা ট্ৰেন্সপাৰেঞ্চি হৈছে এইটো কাৰণে মই বহুত মানে থেংক ইউ আৰু মই এইটো ক'ম আৰু মানে নেক্সট মানে যোনে মানে হাৰ্ড ৱাৰ্ক কৰে বা মানে পেচিয়েন্স লেভেল হাৰ্ড ৱাৰ্ক চিনচিয়াৰিটি বা এনেকা থাকিলে মানে এদিন নহ'লে এদিন ছাকচেছ হ'বই আৰু এইটো মেটাৰ নকৰে কি পাৰ্চেণ্টেজ কম বা কিবা মানে আৰ্টছ ষ্ট্ৰীম বা বড়ো মিডিয়াম বা অসমীয়া মিডিয়ামৰ পৰা অহা মানে ষ্টুডেণ্টবিলাক মানে এইটো এক্সামটো ক্লিয়াৰ কৰিব নোৱাৰে মানে কষ্ট কৰিলে চবে মানে ছাকচেছ হ'বই আৰু কষ্টটো মেইন কথা মানে চিনচিয়াৰলি ফ'ল' কৰিব লাগিব এইটোৱে মেইন কথা এইটো কৈ পেলাই মই থেংক ইউ Thank you, Charan.